জিপেন বড় ইমান চালাক মানে আমার ভোট পাব বুলি ভাবি আছে নাপাব জিপেন বড় আমাক শিকাব আহিছে মোক মানে এনেকুৱা ওপৰত উঠাই দিয়ে নামাব বিচাৰিছে কাৰ লগত কথা নাই নহয় আপুনি কাৰ লগত কথা পাতি প্ৰমোদ বড়াই আপোনাৰ লগত ফোনত কথা পাতিছে না এনে খাওয়াত যাব সংখ্যালঘুর কেনেকে ভোট দিব আমাকে এইবিলাক কাম নাই চলো হৈছে ঝাৰখণ্ডত কামত আহিব আমাৰ অসমৰ চিফ মিনিষ্টাৰটো অসমৰ কাম কৰিব বাছ এই ঝাৰখণ্ডৰ পৰা কি কাম কৰিব ইয়াত নিৰ্বাচন আমাৰ ভাল বেয়া যদি শুনিছে সুধক আমিতো ভালে শুনি আছে আপোনালোকে কি কাৰ লগত কথা নাই নহয় আপুনি কাৰ লগত কথা পাতি প্ৰমোদ বড়াই আপোনাৰ লগত ফোনত কথা পাতিছে না এনে খাওয়াত কিমানটা 15টা আৰু যদি আছে মই জিকিব পৰা অৱস্থাত আছে কিন্তু আমি 15টাই আছে বিটিসি 15টাই আছে 15টাই জিকাব বাকি সুবিধা দিলে যাম মুখ্যমন্ত্রী হেমন্ত সোৰেন আহিছিলে ঝাৰখণ্ডত চিফ মিনিষ্টাৰ ঝাৰখণ্ডত কাম আছে ঝাৰখণ্ডত কামত আহিব আমাৰ অসমৰ চিফ মিনিষ্টাৰটো অসমৰ কাম কৰিব বাছ এই ঝাৰখণ্ডৰ পৰা কি কাম কৰিব ইয়াত প্ৰমোদ বড়ো কি হ'ব প্ৰমোদ বড়ো ৰাজ্যসভা এমপি আপনি 15খন পালে প্ৰমোদ 0 প্ৰমোদে কি কৰিবলৈ বিচাৰি ইয়াত এইটো মই নাজানো আপোনালোকে প্ৰমোদৰ লগত কথা পাতক মোৰ লগতো কথা নাপাতে প্ৰমোদে আপোনালোকৰ লগত হয়তো কথা পাতিব পাৰে বাছ জিপেন বড় ইমান চালাক মানে আমাৰ ভোট পাব বুলি ভাবি আছে নাপাব জিপেন বড় আমাক শিকাব আহিছে মোক মানে এনেকুৱা ওপৰত উঠাই দিয়ে নামাব বিচাৰিছে এই আপনি আফসোস কথা বিশ্বাস করে আপনি সব কব পাৰে আফসোস নেতাই সব কব পাৰে একদম সব কব পাৰে আফসোস নেতা পিপলৰ নেতাই সব কব পাৰে ইয়াৰ ভিতৰত 1% বিশ্বাস নকৰিবি আপোনালোকে একদম মৰি যাব বিশ্বাসত যদি কাম কৰে শেষ সংখ্যালঘুৰ কেনেকে ভোট দিব ইউপিপিএলত আমাকে এইবিলাক কাম নাই চলো হৈছে মন্ত্ৰী আমি জিকাই দিয়াৰ পিছত যেতিয়া 11টাৰ ভিতৰত কেইটা পাব কি 11টা 15টা 15টা মন্ত্ৰী কিয় লাগে আমাৰ কাম হলে হল আজি যিখিনি এই অঞ্চলৰ ৰাইজে যিখিনি চিএম ছাৰৰ ওচৰত যিখিনি দাবী লিখিতভাৱে দিছে বা চিএম ছাৰো পঢ়ি পেলাই শুনাই দিছে ৰাইজৰ ওচৰত এইটোতো 1 বছৰৰ কাম 4 বছৰ আৰু কি কৰিব এই অঞ্চলৰ ৰাইজে যিখিনি দিছে মোৰ হিচাপত 1 বছৰতে শেষ হ'ব এইটো 4 বছৰ আৰু মেলা আছে আপনি যেহেতুকে 5টা গ্যারান্টি দিছিলে এটো সম্পূৰ্ণ 5টা গ্যারান্টি আপনি 5 মাহত শেষ কৰিলে এতিয়া আপনি নিৰ্বাচনৰ মেলা আছে হৈছে আমাৰ যাব লগা আছে এইফালে মিটিং আছে হ'ব